নমস্কাৰ ভাই বন্ধুসকল, সকলোকে এসএসসি বালি ভাইয়া চেনেলত স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালেই আছে। যদি ভিডিঅ'টো ভাল পায় তেন্তে কমেণ্ট কৰিব, লাইক কৰিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সিহঁতেও প্ৰিপাৰেশ্যন কৰি পৰীক্ষাৰ কাৰণে সাজু হৈ থাকিব পাৰে। গতিকে আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, ভাৰত কে পেহলে ৰাষ্ট্ৰপতি কৌন থে? ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? এ মহাত্মা গান্ধী, বি জৱাহৰলাল নেহৰু, চি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ডি চৰ্দাৰ পেটেল। সঠিক উত্তৰটো কমেণ্ট কৰক। সঠিক উত্তৰটো হ'ব অপশ্যন চি, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। দ্বিতীয় প্ৰশ্ন, পানিপত কি পহলি লড়াই কব লড়ি গई थी? পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? এ 1526, বি 1556, চি 1761, ডি 1857। সঠিক উত্তৰটো কমেণ্ট কৰিবলৈ চেষ্টা কৰিব আৰু নিজৰ ভাই বন্ধুসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, আৰু যদি ভাল লাগি আছে তেন্তে লাইক কৰক। এইটোৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ 1526। 1526ত পানিপথৰ প্ৰথম যুদ্ধ আৰম্ভ হৈছিল বা যুদ্ধ হৈছিল। प्रश्न नंबर 3, सविनय अवज्ञा आंदोलन किसने शुरू किया था? सविनय अवज्ञा आंदोलन किसने शुरू किया था? सविनय अवज्ञा आंदोलन कोने आरंभ কৰিছিল? ए बाल गंगाधर तिलक, बी महात्मा गांधी, सी भगत सिंह, ডি সুভাষ চন্দ্র বসু। সুভাষ চন্দ্র বোস কোনে আৰম্ভ কৰিছিল? কমেণ্ট কৰক। সবিনয় অৱজ্ঞা আন্দোলন মহাত্মা গান্ধীয়ে আৰম্ভ কৰিছিল, অৰ্থাৎ মহাত্মা গান্ধীয়ে সেই মানুহজন যিজনে সবিনয় আন্দোলনৰ আৰম্ভ কৰিছিল। অপশ্যন বি মহাত্মা গান্ধী। गौतम बुद्ध का जन्म कहाँ हुआ था? गौतम बुद्धर जन्म ক'ত হৈছিল? 4 নম্বৰ প্ৰশ্ন। এ বাৰাণসী, বাৰাণসী, বি লুম্বিনী, লুম্বিনী, চি গয়া, গয়া, ডি কুশীনগৰ, কুশীনগৰ। গতিকে গৌতম বুদ্ধৰ জন্ম হৈছিলে আমাৰ লুম্বিনী নামৰ ঠাইত। লুম্বিনী নামৰ ঠাইত গৌতম বুদ্ধৰ জন্ম হৈছিলে। আপোনালোকে গৌতম বুদ্ধৰ জন্মৰ বিষয়ে আৰু অলপ কিছুমান কথা জানি থব। গৌতম বুদ্ধৰ দেউতাৰ নাম, গৌতম বুদ্ধৰ মাৰ নাম, গৌতম বুদ্ধ ক'ত প্ৰথমতে নিজৰ জ্ঞান দিছিলে, কি জ্ঞানটো দিছিলে, আৰু ক'ত তেখেতৰ মৃত্যু হৈছিলে, এইটো অলপ জানি থব। 5 নম্বৰ প্ৰশ্ন, আজাদ হিন্দ ফৌজ কিসনে বনাই থি? আজাদ হিন্দ ফৌজ কোনে গঠন কৰিছিলে? জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বোস নে ভগত সিং? আমি সকলোৱে জানো আজাদ হিন্দ ফৌজ গঠন কৰিছিলে আমাৰ সুভাষ চন্দ্ৰ বসুৱে। গতিকে এইটোৰ উত্তৰটো হ'ব অপশ্যন চি, সুভাষ চন্দ্ৰ বসু। আজাদ হিন্দ ফৌজৰ গঠন কৰিছিলে সুভাষ চন্দ্ৰ বসুৱে। नेक्स्ट क्वेश्चन नंबर 6, भारत की आजादी कब हुई थी? ভাৰতৰ স্বাধীনতা কেতিয়া হৈছিল? এ 26 জানুৱাৰী 1950, বি 26 জানুৱাৰী 2 অক্টোবৰ 1947, চি 15 আগষ্ট 1947, ডি 26 নৱেম্বৰ 1949। ভাৰতৰ স্বাধীনতা কেতিয়া লাভ কৰিছিলে? এইটো এটা বেচিক কুৱেশ্যন, একদম সহজ কুৱেশ্যন, যিটো সৰু ল'ৰা ছোৱালীয়েও জানে। গতিকে এইটোৰ সঠিক উত্তৰ হ'ব অপশ্যন চি, 15 আগষ্ট 1947 চনত। নেক্সট কুৱেশ্যন, মৌৰ্য বংশ কি স্থাপনা কিসনে কি থি? মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? এ অশোক, বি চন্দ্ৰগুপ্ত মৌৰ্য, চি বিন্দুসাৰ, ডি সমুদ্ৰগুপ্ত। মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? অশোক ৰজা আছিল নে চন্দ্ৰগুপ্ত মৌৰ্য আছিল নে বিন্দুসাৰ আছিল নে সমুদ্ৰগুপ্ত আছিল? মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা আছিলে অপশ্যন বি চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যই প্ৰথম মৌৰ্য বংশৰ স্থাপনা কৰিছিলে। অপশ্যন বি চন্দ্ৰগুপ্ত মৌৰ্য। আপোনালোকে চন্দ্ৰগুপ্ত মৌৰ্যৰ বিষয়ে আৰু কিছুমান কথা ৰিচাৰ্চ কৰি ল'ব গুগলত চাৰ্চ মাৰি, বা আমাৰ এই চেনেলৰ লগত জইন হৈ থাকক। আমি আৰু অলপ কিছুমান কথা জানিম চন্দ্ৰগুপ্ত মৌৰ্যৰ বিষয়ে, বা গুপ্ত বংশৰ বিষয়ে, বা মৌৰ্য বংশৰ বিষয়ে, আমাৰ ভাৰতৰ ইতিহাসৰ বিষয়ে আমি ভালদৰে পঢ়িবলৈ চেষ্টা কৰিম। 8 নম্বৰ, দিল্লী সালতানাত কি শুৰুৱাত কিসনে কি থি? দিল্লী সালতানাতৰ আৰম্ভণি কোনে কৰিছিল? এ বাবৰ, বি ইলতুৎমিছ, চি কুতুবুদ্দিন ऐबक, ডি আকবৰ। বাবৰ, বি ইলতুৎমিছ, চি কুতুবুদ্দিন ऐबक নে আকবৰ? কোনে কৰিছিলে এই দিল্লী সালতানাতৰ আৰম্ভণি? দিল্লী সালতানাতৰ আৰম্ভণি বাবৰে কৰা নাছিলে, ইলতুৎমিছেও কৰা নাছিলে, আকবৰেও কৰা নাছিলে। গতিকে অপশ্যনটো হ'ব
অপশন সি কুতুবুদ্দিন এবাক। কুতুবুদ্দিন এবাকেই দিল্লির সল্তানতৰ আৰম্ভ কৰিছিলে। অপশন সি। নেক্সট কুৱেশ্যন, বন্দে মাতৰম কিসনে লিখা থা? বন্দে মাতৰম গীতৰ ৰচনা কোনে কৰিছিলে? এ ৰবীন্দ্ৰনাথ টেগৰ, ৰবীন্দ্ৰনাথ ঠাকুৰ, বি বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়, বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়। বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়কে বঙ্কিমচন্দ্ৰ চেটাৰ্জী বুলি জনা যায়। গতিকে আপোনালোকে এইটো মনত ৰাখিব, কাৰণ কেতিয়াবা বঙ্কিমচন্দ্ৰ চেটাৰ্জী থাকে অপশ্যনত, কেতিয়াবা চট্টোপাধ্যায় থাকে। অপশ্যন সি মহাত্মা গান্ধী, অপশ্যন ডি সুভাষ চন্দ্ৰ বোস। গতিকে এইটোৰ সঠিক উত্তৰটো হ'ব বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়। আমাৰ ৰাষ্ট্ৰীয় গীতৰ रचनाकार आसिले बंकिम चंद्र चट्टोपाध्याय। असम को ब्रिटिश भारत में कब जोड़ा गया था? अहोमक केতিয়া ब्रिटिश भारतर अंग बनवा হৈছিলে? 1826, बी 1857, সি 1947, ডি 1761। সঠিক উত্তৰটো আপোনালোকে কমেন্ট কৰিবলৈ যত্ন কৰক। নিজে নিজে যেতিয়া কৰিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকক বেছি মনত থাকিব। আৰু আকৌ অনুৰোধ জনাইছো আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু নিজৰ প্ৰিপাৰেচনৰ লগত নিজৰ বন্ধু বান্ধৱীকো সহায় কৰক। গতিকে উত্তৰটো হ'ব অপশ্যন এ 1826। ভাৰত छोड़ो आंदोलन कब शुरू हुआ था? ভাৰত छोड़ो आंदोलन কেতিয়া আৰম্ভ হৈছিলে? 11 নম্বৰ প্ৰশ্ন, ভাৰত छोड़ो आंदोलन কেতিয়া আৰম্ভ হৈছিলে? ভাৰত छोड़ो आंदोलन অপশ্যন এ 1942, অপশ্যন বি 1947, অপশ্যন সি 1930, অপশ্যন ডি 1920। ভাৰত छोड़ो আন্দোলন 1942 চনত আৰম্ভ হৈছিলে। গতিকে ইয়াৰ সঠিক উত্তৰটো হ'ব এ 1942। 1942 চনতে ভাৰত छोड़ो আন্দোলনৰ আৰম্ভণি হৈছিলে। 12 নম্বৰ প্ৰশ্ন, महात्मा गांधी ने दांडी यात्रा कहाँ से शुरू की? महात्मा गांधीয়ে দাণ্ডি যাত্ৰা ক'ৰ পৰা আৰম্ভ কৰিছিলে? অপশ্যন এ আহমেদাবাদ, বি সাবৰমতী, সি বম্বে, ডি দিল্লী। সঠিক উত্তৰটো কমেন্ট কৰক। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি সাবৰমতী। মহাত্মা গান্ধীয়ে সাবৰমতীৰ পৰা প্ৰথম দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিলে। प्रश्न नंबर 13, अशोक किस धर्म को अपनाया था? अशोक ने किस धर्म को अपनाया था? অশোক ৰজাই কোন ধৰ্ম গ্ৰহণ কৰিছিলে? অশোক ৰজাই হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে, নে জৈন ধৰ্ম গ্ৰহণ কৰিছিলে, নে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিলে, নে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিলে? প্ৰথমতে অশোক হিন্দু ৰজাই আছিলে, গতিকে হিন্দু ধৰ্মটো কৰা নাই, জৈন ধৰ্ম কৰা নাই, ইছলাম ধৰ্ম কৰা নাই। অশোক ৰজাই বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিলে। অপশ্যন সি। प्रश्न नंबर 14, किस युद्ध के बाद अकबर ने राजपूतों से मित्रता की नीति अपनाई? কোন যুদ্ধৰ পিছত আকবৰে ৰাজপুতসকলৰ সৈতে বন্ধুত্বৰ নীতি গ্ৰহণ কৰিছিলে? এ পানিপত का तीसरा युद्ध, पानीपतर तृतीय युद्ध, बी हल्दीघाट का युद्ध, हल्दीघाटीৰ যুদ্ধ, সি খানवा का युद्ध, খানৱাৰ যুদ্ধ, ডি চিত্তৰ का युद्ध, চিত্তৰৰ যুদ্ধ। আকবৰে ৰাজপুতসকলৰ লগত মিত্ৰতা ভাৱ আনিছিলে বি নম্বৰ অপশ্যনৰ পৰা, অৰ্থাৎ হলদিঘাটিকা যুদ্ধ। হলদিঘাটিকা যুদ্ধৰ পিছৰ পৰা, হলদিঘাটিৰ যুদ্ধৰ পিছৰ পৰাই আকবৰে ৰাজপুতসকলৰ লগত মিলাপ্ৰীতিৰে বা বন্ধুত্বৰ নীতিটো পালন কৰিছিলে। 15 নম্বৰ প্ৰশ্ন, লালা ৰাজপত ৰায় কিছ আন্দোলন মে শ্বহীদ হুয়ে? লালা ৰাজপত ৰায় কোন আন্দোলনত শ্বহীদ হৈছিলে? লালা ৰাজপত ৰায় শ্বহীদ হৈছিলে অভিজ্ঞ আন্দোলন, নে ভাৰত छोड़ो আন্দোলন, নে সাইমন কমিশন বিৰোধ, নে অসহযোগ আন্দোলন। লালা ৰাজপত ৰায়ে দেহত্যাগ কৰিছিলে আমাৰ সাইমন কমিশনৰ বিৰোধ কৰোঁতে। যেতিয়া সাইমন কমিশনৰ বিৰোধ কৰি আছিলে তেতিয়া লালা ৰাজপত ৰায় শ্বহীদ হৈছিলে। গতিকে অপশ্যন শুদ্ধ হ'ব চি নম্বৰটো। সাইমন কমিশনৰ বিৰোধ কৰোঁতে লালা ৰাজপত ৰায় শ্বহীদ হৈছিলে। नेक्स्ट क्वेश्चन 16, अकबर के नौ रत्नों में से एक कवि कौन था? আকবৰৰ নৱৰত্নৰ ভিতৰত এজন কবি কোন আছিল? বীৰবল আছিল, নে তানসেন আছিল, নে আব্দুল ফজল আছিল, নে ৰাজা তোডৰমল আছিল? আকবৰৰ দৰবাৰত 9টা ৰত্ন আছিলে, যাক তেওঁ নৱৰত্ন বুলি কৈছিলে। সেই নৱৰত্নৰ ভিতৰত কবি কোন আছিলে? বীৰবল কবি আছিল, নে তানসেন আছিল, নে আব্দুল ফজল আছিল, নে ৰাজা তোডৰমল আছিলে? গতিকে অপশ্যনটো হ'ব বি তানসেন। তানসেন আছিলে আকবৰৰ দৰবাৰত কবি। নেক্সট কুৱেশ্যন 17,
नंबर क्वेश्चन 1857 की क्रांति को किसने भारत का पहला स्वतंत्रता संग्राम कहा? 1957 চনৰ বিপ্লৱক কোনে ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম বুলি কৈছিল? এ জৱাহৰলাল নেহৰু, বি সুভাষ চন্দ্ৰ বোস, চি বিনায়ক দামোদৰ সাভাৰকাৰ, ডি বাল গংগাধৰ তিলক। গতিকে এইটোৰ সঠিক উত্তৰটো হ'ব বিনায়ক দামোদৰ সাভাৰকাৰ। বিনায়ক দামোদৰ সাভাৰকাৰে 1957 চনৰ যিটো বিপ্লৱ হৈছিলে এই বিপ্লৱক ভাৰতৰ স্বাধীনতাৰ প্ৰথম বিপ্লৱ বুলি কৈছিলে। বিনায়ক দামোদৰ সাভাৰকাৰ। नेक्स्ट क्वेश्चन 18 कौन सा शासक दिल्ली का लौह पुरुष कहा जाता था? কোন শাসকক দিল্লীৰ লৌহ পুৰুষ বুলি জনা গৈছিলে? এ আকবৰ, বি আলাউদ্দিন খিলজী, চি সুলতান বলবন, ডি ফিৰোজ শাহ তুগলক। কাক জনা গৈছিলে? সঠিক উত্তৰটো কমেণ্ট কৰক। আকবৰ নে আলাউদ্দিন খিলজী নে সুলতান বলবান নে ফিৰোজ শাহ তুগলক? কোন আছিলে? অপশ্যন সি সুলতান বলবন। সুলতান বলবনেই আছিলে দিল্লীৰ লৌহ পুৰুষ। দিল্লীৰ লৌহ পুৰুষ বুলি জনা গৈছিলে। প্ৰশ্ন নম্বৰ 19 গান্ধী ने নমক সত্যাগ্ৰহ কিয় কিয়া? গান্ধীয়ে নমক সত্যাগ্ৰহ কিয় কৰিছিলে? এ विदेशी वस्त्रों के विरुद्ध में विदेशी कपड़ों विरोधत, बी टैक्स हटवाने के लिए कर उठाবলৈ, सी नमक कानून के विरोध में नून आइনৰ विरोधत, अंग्रेजों से समझौते के लिए ব্ৰিটিছসকলৰ সৈতে চুক্তিৰ বাবে। সঠিক উত্তৰটো আপোনালোকে কমেণ্ট কৰিব। সঠিক উত্তৰটো হ'ল নমক কানুন কে বিৰোধ মে, অৰ্থাৎ নিমখৰ বিৰুদ্ধে যিটো আইন ওলাইছিলে সেই আইনৰ বিৰুদ্ধে। 20 भारत का प्रथम स्वतंत्रता दिवस किस दिन मनाया गया था? ভাৰতৰ প্ৰথম স্বাধীনতা দিৱস কেতিয়া উদযাপন কৰা হৈছিলে? 15 আগষ্ট 1947, 26 জানুৱাৰী 1950, 2 অক্টোবৰ 1947, 15 আগষ্ট 1950। এইটো সকলোৱে জানে, এটা সৰু ল'ৰা ছোৱালীয়েও জানে। এইটো আমাৰ লাষ্ট প্ৰশ্ন, গতিকে আপোনালোকে সঠিক উত্তৰটো কমেণ্ট কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। আৰু নিজৰ প্ৰিপাৰেশ্যনটো আগবঢ়াই লৈ গৈ থাকক যাতে আপোনালোকৰ ভৱিষ্যতৰ পৰীক্ষা সহজ হৈ পৰে। থেংকছ ফৰ ৱাচিং। ভিডিঅ'টো চোৱাৰ পৰাই ধন্যবাদ। আজিৰ কাৰণে এইখিনিয়ে, আকৌ কালি আহিম। ধন্যবাদ।